গাইজ ৱেলকাম বেক টু মাই চেনেল সোণমণি জান মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ আহিছোঁ দেই আপোনালোকৰ মাজলৈ নতুন ভিডিঅ' লৈ। ভাবিছোঁ সকলোৱে চাব বা মই বাৰু ইয়াতে আছোঁ মানে মাৰ ঘৰত। ভাবিছিলোঁ সদায় সদায় ধুনীয়া ভিডিঅ' বনাই দি থাকিম, কিন্তু ভিডিঅ'বোৰ বনাবই পৰা নাই। বতৰো বেয়া আৰু মানে বতৰ বেয়া যেন ভিতৰতে থাকিব লগা হৈছে। বৰষুণ এইকেইদিন গম পাইছেই চাগে, আৰু সেইকাৰণে ভিতৰতে থাকিব লগা হৈছে। আৰু ডেইলি হয়, আজি মানে আমাৰ ঘৰত পাৰ্টি আছে। পাৰ্টি মানে সৰু সুৰা পাৰ্টি বাৰু, আৰু পাৰ্টিটো ছাৰপ্ৰাইজ হয়। আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব দেই। কেক আহি গ'ল আমাৰ দেই। এইটো চাক কেকটো কালাৰটো কিন্তু বৰ ধুনীয়া লাগিছে। এয়া মায়ে গোঁসাই ঘৰত সোমাইছে দেই প্ৰসাদ দিব এতিয়া। এয়া প্ৰসাদ বিলাই আছে। আমাৰ দাদাৰ জন্মদিন আজি, মানে আপোনালোকক ছাৰপ্ৰাইজটো কৈয়ে দিলোঁ, আৰু সিও গম পালে যেতিয়া কৈ দিছোঁ আৰু। এয়া আমি প্ৰসাদ খাই লওঁ। এয়া দাদা প্ৰসাদ খাই আছোঁ। প্ৰসাদ খাই কোনে কোনে ভাল পায় ক'ব দেই কমেণ্ট কৰি। মই বহুত ভাল পাওঁ খাই। আহা প্ৰসাদ খোৱাহি। কেক কাটিবলৈ ৰেডি কৰিছোঁ, আৰু আমাৰ জলে চাওক আঙুলিয়ে কি কৰি আছে। এয়া বাৰ্থডে কেণ্ডেল নাছিলে, এইডাল কেণ্ডেলকে লগাই দিছোঁ আৰু। মানুহটোও ডাঙৰ যেন কেণ্ডেলডালো ডাঙৰ। দেখা কোৱা, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ডিয়াৰ ব্ৰো, হেপী বাৰ্থডে টু ইউ, মে গড ব্লেছ ইউ, মে গড ব্লেছ ইউ, হেপী বাৰ্থডে টু ডিয়াৰ বাবু, হেপী বাৰ্থডে টু ইউ। চাল্লা নেখাই দেহাক খুৱাই দে। গোসানীক খুৱাই দে। গোসানীয়ে চাই আছে দেখি, দেখি আমাৰ পাপাক খুৱাই দিয়া। গোসানী পাপাক অকণ খুৱাই দিয়া। আমি কেক খালোঁ, প্ৰসাদ খালোঁ, আৰু ওচৰৰ মানুহ আহিব লাগিছিলে, বহুত বৰষুণ দিছিলে। এইটো আমাৰ ওচৰৰ মানুহ আহিব পৰা নাছিলে। তাৰপিছত এয়া ঘৰত গৈ প্ৰসাদ দি থৈ আহিলোঁগৈ আমি। আৰু আহিব এতিয়া দাদাৰ লগৰ ল'ৰাবোৰ আহিব ভাত খোৱাকৈ। মায়ে বৌয়ে মিলি, বৰমা এনেকৈ মিলি পেলাই বনাই আছে ভাত। ময়ো লাগি আছোঁ বাৰু। ভাবিছোঁ ভিডিঅ'টোতো কৈ থাকোঁ বাৰু। ৱাও, এইফালে বনি আছে চিকেন ফ্ৰাই, আৰু এইফালে বনাইছে আমাৰ বৌয়ে, আৰু এইফালে বনাই আছে মাছ আৰু স্কচ, আলু, বিলাহী। আপোনালোকক দেখুওৱা নাই আৰু কেনেকৈ বনাইছে, চিম্পুলকৈ বনাইছে। আজি খাম আৰু চিকেন আৰু মাছ, টেষ্টি টেষ্টি। হাই গাইজ, কালিৰ ভিডিঅ'টো আধৰুৱাতে ৰাখি দিলোঁ। এতিয়া ভাবিছোঁ ভিডিঅ'টো কমপ্লিট কৰোঁ, আৰু আমি ওলাই আছোঁ এতিয়া কৰ্মশালা যাবলৈ দেই। ঢোলৰ কৰ্মশালাৰ কথা কৈছিলোঁ যে, আপোনালোককো বোলো অকণ দেখুৱাই দিওঁ। এতিয়া গাড়ীত যাম, এতিয়া গাড়ীত উঠি লৈ আপোনালোকক দেখুৱামগৈ দেই। এইটো বহুতেই আপোনালোকে চাগে চিনি পাইছে ন, আমাক গোটেই বজাই আছে, আৰু প্ৰাগ নিউজ আহিছে দেই। আজি প্ৰাগ নিউজে উঠাই আছে নিউজত দিবলৈ।
গাইজ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব দেই আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কমেণ্ট এটা কৰি দিব আৰু যিসকলে নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু আজি তেতিয়াহ'লে আহিছোঁ আকৌ লৈ আহিম নতুন ভিডিঅ' বাই সকলো ভালে থাকিব দেই বাই কৰি দিয়া পিচি দিছে বাই কৰি দিয়া